অসমৰ 3খন জিলা আৰু এখন মহকুমা সম্পূৰ্ণভাৱে কণ্টেইনমেণ্ট জোন ঘোষণা ৰাজ্য চৰকাৰৰ 28 জুনৰ পৰা এসপ্তাহৰ কাৰণে এই নিৰ্দেশ চৰকাৰৰ গোৱালপাৰা জিলাটো 28 তাৰিখৰ পৰা এসপ্তাহৰ কাৰণে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন কৰা হৈছে জিলাখনৰ 4টা অঞ্চলত কৰোনাৰ আক্ৰান্ত বৃদ্ধি পোৱাৰ কাৰণে কণ্টেইনমেণ্ট জোন ঘোষণা চৰকাৰৰ জিলাখনৰ কোভিড আক্ৰান্তৰ সংখ্যা 3%। জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে বিভিন্ন সময়ত ৰাইজৰ মাজত সজাগতা কৰি আহিছে আৰু তেওঁলোকে দায়িত্ব সক্ৰিয়ভাৱে পালন কৰি আছে কিন্তু একাংশ দায়িত্বহীন লোকৰ কাৰণে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে গোৱালপাৰা চহৰৰ কেইটামান ঠাইৰ দৃশ্য দেখুৱাবলৈ লৈছো দৃশ্য 1 গোৱালপাৰা চহৰৰ BOC পইণ্ট এই ঠাইখনত সদায় ভিৰ হৈ থকা পৰিলক্ষিত হয় কিন্তু এতিয়া জনশূন্য হৈ পৰিছে দৃশ্য 2 চহৰখনৰ ট্ৰান্সপোৰ্ট পইণ্ট এই পইণ্টটো চহৰখনৰ ঠিক মাজমজিয়াত অৱস্থিত ইয়াত বহু সংখ্যক দোকান পোহাৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান অৱস্থিত কিন্তু এতিয়া সকলো বন্ধ হৈ পৰিছে খোলা আছে কেৱল গেলামাল শাক-পাচলি পশু খাদ্যৰ দোকানসমূহত ৰাইজৰ হেৰেঙা উপস্থিতি গোৱালপাৰাৰ পৰা সাহিল হুছেইনৰ প্ৰতিবেদন বাৰিজ লাইভ